পোনপ্ৰথমে সকলোকে সৰস্বতী পূজাৰ বহুত শুভেচ্ছা জনালোঁ। এইয়া ৰাতিপুৱা কাম বন কৰি আজৰি হৈ ভতিজা ছোৱালী আহিছে, তাইক বোলে সৰস্বতী পূজালৈ কাপোৰযোৰ পিন্ধাই দিব লাগে। তাইক কাপোৰ কানি পিন্ধাই উলিয়াই আমিও ওলাই কৰি ল'ৰা অংগনবাড়ী স্কুললৈ যিহেতু যায় তালৈকে আমি গ'লোঁ। তাতে গৈ আমি সেৱা কৰিলোঁ আৰু তাতে আৰু এখন ডাঙৰ স্কুলো আছে, হাইস্কুল, তাতো আমি সেৱা কৰিলোঁগৈ। গৈ তাৰ পৰা আহি আমাৰ বাইদেউসকলে প্ৰসাদ বিতৰণ কৰি আছে আৰু বাকী চব ল'ৰা ছোৱালী আৰু মাক তেনেকৈ বহি আছে। প্ৰসাদ ভগাই আছে। তাৰপিছতে আমাৰ খিচিৰি বনাইছিলে, বাইদেউৰ হাজবেণ্ডে বনালে। এইবোৰ চব বনাই মেলি ৰেডি আৰু তাৰপিছত আমি বহিলোঁ। খিচিৰি, তাৰপিছত বিলাহী টক আৰু ভাজি। সৰস্বতী পূজা, শিৱৰাত্ৰি এইবোৰত আৰু খিচিৰিয়ে মেইন, হয়নে নহয়? তাৰপিছত আমি সকলোৱে এনেকৈ ধুনীয়াকৈ প্ৰসাদ খালোঁ। স্কুলখনৰ বাৰান্দাত যিহেতু ঠাই কম, সেইকাৰণে আমি এনেকৈ বাইদেউহঁতৰ চোতালতে আমাক ধুনীয়াকৈ বহিবলৈ দিলে। প্ৰথমতে প্ৰসাদ খাই তাৰপাছতে আমি পায়স খালোঁ অলপ। তাৰপাছত পায়স খোৱাৰ পিছতে আৰু আমাৰ মেইন বস্তু এতিয়া খিচিৰি। খিচিৰি, বিলাহী টক, তাৰপিছত ভাজি এনেকৈ খালোঁ সকলো ল'ৰা ছোৱালী, তেওঁলোকৰ মাক। কোনোবা ছোৱালী এজনীৰ দেউতাকে ভগাই দিছে। তাৰপিছত ল'ৰাই বোলে তাক ফটো এখন উঠাই দিব লাগে, গৈ পজ দিছে, দেখিছে? শেষত ল'ৰা আৰু মাকৰ ফটো। এয়াই আৰু আমাৰ সৰস্বতী পূজা।